পৰিচয় দিবলৈ চেষ্টা কৰিছিল তেওঁ। ফেচবুকতো প্ৰচাৰ চলালে নকল কাণেৰে। কিন্তু দিন বেয়া যুৱকজনৰ। ইতিমধ্যে প্ৰকৃত শিল্পীজনে আইনৰ কাষ চপাৰো হুংকা দিছে। গান চুৰি কৰি ছ'চিয়েল মিডিয়াত হিৰো হোৱাৰ চেষ্টা এজন যুৱকৰ। আনৰ গানকে নিজৰ কণ্ঠ বুলি প্ৰচাৰ ফেচবুকত। তাৰ পিছতেই ছ'চিয়েল মিডিয়াত ভৌগী প্ৰশংসা চুৰি হিৰো। প্ৰকৃততে কি হৈছিল প্ৰকৃত গায়কজনৰ ক্ষেত্ৰত? মই ৰিলিজ কৰিছোঁ আপোনাৰ মে' 2016 চনত। ভাল পাই থাকিমেই আছিলে গীতটোৰ নাম। গীতটোৰ আৰম্ভণি কথা আছিলে ফুল খৰিকা যায় চকু জোৰাই। গীতটি ৰচিছিলে ৰমেন দানদেৱে, ৰমেন ককাইদেউ, আৰু সংগীত পৰিচালনা কৰিছিলে আপোনাৰ গৌৰী শংকৰ বৰুৱা মৰাণৰে। আমি কামটো কৰিছিলোঁ ষ্টুডিঅ' ফিউজন, ৰাজীৱ শৰ্মাৰ ৰেকৰ্ড কৰিছিলে ৰাজীৱ শৰ্মাদেৱে। তাৰপিছত অলপতে এসপ্তাহমান আগত মই খবৰ পাইছোঁ যে মৰাণৰ লক্ষীনন্দন নামৰ ল'ৰা এজনে গীতটো মানে তেওঁ গোৱা বুলি প্ৰচাৰ কৰি ফুৰিছে। তাৰপিছত গীতটো মই শুনাৰ পাছত 2-3 দিন আগত শুনিছিলোঁ গীতটো। সেই গীতটো শুনাৰ পাছত শুনিলোঁ যে মানে কমপ্লিট মই গোৱা গান, হয় মোৰে কণ্ঠ, মই গোৱা গান। আৰম্ভণিতে তেওঁ কাৰোবাৰ ভইচ এডিট কৰি লগাই দিছে যে কণ্ঠশিল্পী লক্ষীনন্দন আৰু ইক্সিতা। এইজন অভিনৱ মৰাণ। ফুল খৰিকা যায় দুচকু জোৰাই গীতটিৰ প্ৰকৃত গায়ক। গায়কজন এতিয়া যথেষ্ট ভাগি পৰিছে। 2016 চনৰ মে' মাহত ৰিলিজ দিয়া গীতটিত কণ্ঠদান কৰিছিল অভিনৱ মৰাণ আৰু নীলাক্ষী নেওগে। বাণীবদ্ধ কৰিছিল ৰাজীৱ শৰ্মাই। গীতটোক ৰাইজে আদৰি লৈছিল। কিন্তু হঠাৎ মৰাণৰ লক্ষীনন্দন নামৰ এজন যুৱকে নিজকে হিৰো সজাই অভিনৱ মৰাণক গীতটি নিজৰ নাম সংলগ্ন কৰি ফেচবুকত প্ৰচাৰ চলালে। অভিনৱ মৰাণৰ ফুল খৰিকা যায় চকু জোৰাই গীতটি মই শুনিবলৈ পাইছোঁ যে লক্ষীনন্দন নামৰ এজন ল'ৰাই তেওঁৰ নিজৰ বুলি প্ৰচাৰ চলাইছে। তেওঁৰ গীতটি চুৰ কৰিছে আৰু সেই গীতটোত মই গৌৰী শংকৰে সংগীত ব্যৱস্থাপক হিচাপে কাম কৰিছিলোঁ, সংগীত ব্যৱস্থাপনা কৰিছিলোঁ। আমি ষ্টুডিঅ' ফিউজনত গোটেই কামখিনি কৰিছিলোঁ। গীতটোৰ কথাসুৰ আছিলে ৰমেন দানৱৰ আৰু কণ্ঠদান কৰিছিলে অভিনৱ মৰাণে। এতিয়া কথাটো হ'ল কি, লক্ষীনন্দন নামৰ ল'ৰাজনে তেওঁ অপপ্ৰচাৰ চলাইছে। এই গীতটো তেওঁৰ নিজৰ বুলি কৈ ধুনীয়াকৈ মানে কি এটা পাব্লিচিটি লৈ আছে। যিহেতু বহুতেই গীতটো মোবাইল হোৱাটছআপ আজিকালিতো ছ'চিয়েল মিডিয়া ধৰক এই ধৰণে গীতটো পাব্লিছ হৈ গৈছে আৰু যিসকল মানুহ গীতটোৰ সৈতে জড়িত হৈ আছিলে সেই মানুহখিনি মানে তলত থাকি গৈছে। অভিনৱ মৰাণে এতিয়া আইনৰ কাষ চাপিব। চুৰি গায়ক লক্ষীনন্দনৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে গীতৰ লগত জড়িত লোকসকলৰ লগতে সংগীতজ্ঞ গৌৰী শংকৰ আৰু বাণীবদ্ধ কৰা ৰাজীৱ শৰ্মাও। এনেধৰণৰ গায়ক সঁচাই গৰিহণাৰ যোগ্য। ভিডিঅ' জাৰ্নেলিষ্ট জিতুমণি ফুকনৰ সহযোগত মৰাণৰ পৰা কৰুণা ফুকন, আছাম টক্স। আৰু এইবাৰ আহিছোঁ বলিউডৰ খবৰে।